উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। পুনৰ আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু পূজা কৰি পিনি মইতো শুনিয়ে ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু ৰাতিপুৱা আজি বহুত ঠাণ্ডা পৰিছিলে, এতিয়া ৰ'দটো ওলাইছে। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি পিনি ৰান্ধি বাঢ়ি হাজবেণ্ডক খুৱাই পঠিয়ালোঁ। আৰু এতিয়া বেটা আৰু মোৰ বাবে নাস্তা বনাওঁগৈ। তেন্তে ভাবিলোঁ তাৰ আগতে ব্লগটো আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক পাকঘৰলৈ। ঘৰত গাজৰ এটা আলু লৈ লৈছোঁ, আৰু সি মেগী খাম কৈছে, গতিকে মেগী বনাম। সি অন্য চব্জি দিলে নাখায়, গতিকে গাজৰ আলু দিয়ে আজি তাক বনাই দিওঁ। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। আমাৰ নাস্তা ৰেডি হৈ গ'ল, গতিকে বেটা আৰু মই খাই লৈ পুনৰ লগ পাই আছোঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, চাহ নাস্তা কৰা হৈ গ'ল। আৰু এতিয়া ভিতৰত ইমান ঠাণ্ডা পৰিছে, বহুত ঠাণ্ডা লাগিছে। সেইকাৰণে ভাবিছোঁ অকণমান চাদৰ ওপৰলৈ যাওঁ, অকণমান ৰ'দ লওঁ। আৰু এইফালে কমলা লৈ লৈছোঁ, গতিকে ৰ'দো যোৱা হ'ব কমলা খাই। তেন্তে ব'লক চাদৰ ওপৰলৈ যাওঁ। আমি এতিয়া এয়া চাদৰ ওপৰ পালোহি। এইফালে আকাশখন পূৰা মুকলি হৈ আছে। এইফালে বিয়া পেণ্ডেল দি থৈছে, বিয়া হৈ গ'ল আৰু ধানো শুকুৱাই থৈছে। চাৰিওফালে মানে ওপৰৰ পৰা চাৰিওফালৰ পৰিৱেশটো চাই ভাল লাগে। আজি ৰ'দটো বেছি টান ৰ'দ নহয়, একেবাৰে কোমল ৰ'দ। আৰু হ'লেও মানে ভিতৰতকৈ অলপ ভাল লাগিছে থাকি পিনি ইয়াত। আৰু ৰ'দত বহি পিনি টেঙা খোৱাৰ মজাই বেলেগ। টেঙাও নাই, কমলা টেঙাকে থৈ আহিছোঁ সেইকাৰণে। আৰু এতিয়াতো আঘোণ মাহততো পথাৰত গৈ পিনি ৰবাব টেঙা, চুকা টেঙা এইবিলাকতো খোৱাৰ মানে মজাটোৱে বেলেগ। এতিয়া বহুত দিন পোৱাই নাই সেইবিলাক। আৰু তেতিয়াহ'লে খাই লওঁ আমি টেঙা খাই ৰ'দত অকণমান বহোঁ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ এয়া পাকঘৰত ৰন্ধা বঢ়া হৈ গ'ল। আৰু এতিয়া এয়া বাচন ধুবলৈ লৈছোঁ। বহুত বাচন লেতেৰা হৈ আছিলে, সেইকাৰণে ভাবিলোঁ ভাত খোৱাৰ পাছত আৰু মানে সিমান এলাহ লগা নিচিনা লাগে। সেইকাৰণে ভাবিলোঁ অলপ মানে বাচন অলপ ধুই লওঁ, ধুই মেলি অলপ কমাই থৈ দিওঁ। আৰু এতিয়া 9টা বাজি গ'ল। আৰু আজি অলপ সোনকালেই বনালোঁ পিছে ভাত, নহ'লে ইমান সময় মোৰ একোৱে ভাত বনাবলৈ আহোঁহে। আৰু আজি গাটো মানে বহুত বেয়া লাগি আছে, সেইকাৰণে সোনকালে
বনাই মেলি আজৰি হৈ থকাই ভাল বুলি ভাবিলোঁ। আৰু ঠাণ্ডাও লাগিছে, ঠাণ্ডাও পৰিছে যথেষ্ট, সেইকাৰণে সোনকালে আৰু বনাই মেলি খাই বৈ আজৰি হৈ কাপোৰ তলত সোমাই থকাই ভাল। আৰু জুই ফুৱাবলৈও জুই নাই কাৰণে খাই বৈ লৈ আৰু আজৰি হৈ যাওঁ বোলো সোনকালে। আৰু এয়া মোৰ বাচন ধোৱাও হৈ গৈছে। আৰু আমাৰ টিকলা এইটো সৰু হ'ল বাৰু, হ'লেও মানে ভাল লাগে পানীবোৰ এনেকৈ গৈ থাকে, পানীবোৰ পৰি থাকে, বাচনত ৰৈ যোৱা পানীবোৰ মানে পৰি যায়, ভাল লাগে। এইটো ডিজাইনটো দেখি পিনি আনিলোঁ, কিন্তু সৰু বস্তুটো হেল্ল' ফ্ৰেণ্ডছ, ৰন্ধা বঢ়া বাচন বৰ্তন ধোৱা গোটেইখিনি কাম হৈ গ'ল। এতিয়া ভাত খাব লাগে আৰু গাটো বহুত বেয়া লাগি আহিছে, গতিকে ভাবিলোঁ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাটো বহুত বেয়া লাগি আহিছে, জ্বৰ লাগিছে আৰু চকু মানে খুৱাই খুৱাই আনিছে। গতিকে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ গুড নাইট, বাই বাই।